ভিডিঅ' বনাই ইউটিউবত দিয়া মোৰ এটাই উদ্দেশ্য যে পিছলৈ মই যেতিয়া বয়স হৈ যাম চাব পাৰিম। নকয় ল'ৰাটোৱে নামটো। হে গাইজ, কালি ভিডিঅ'টো এনেকুৱা আলহী মানে ভিডিঅ' কৰাৰ লগে লগে মুখ চুখ ঢাক খাই যায় একেবাৰে। দেখাব লাগে ন, আমি আকৌ কেমেৰা আগত আহিবৰ কাৰণে ঝাপ মাৰি থাকোঁ, এহেঁতি আকৌ কেমেৰাটো টানিলে মানে ডাইৰেক্ট মুখ চুখ ঢাকি দিয়ে। কি অদ্ভুত প্ৰাণী অ'। আমি ভাল আছোঁ ন, একদম আগত আহি যাওঁ। গাইজ, কি খবৰ আপোনালোকৰ? সকলোৰে ভালেই চাগে। আৰু মই কংকনাই মোৰ চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আমাৰ ঘৰত আহিছে আলহী একদম দূৰৰ দেই। লাজ কৰিছে, চেহেৰা নেদেখাই হেনো লাজ লাগে কেমেৰা আগত আহিবৰ কাৰণে। বহুত দূৰৰ আলহী আহিছে, ৰখিব দেখাই আছোঁ। চবেই মুখ লগাইছে দেই, বহুত মানে দূৰৰ পৰা আহিছে, ভাগৰে জুগৰে আহিছে। অলপ কি কয় বহি লৈছে, চাহ তাহ খোৱা হ'ল বাৰু। এতিয়া আলহীজনীক দেখাই দিওঁ নহ'লে ন, চাই দিয়া লাজ কৰিছে। বহুত দূৰৰ আলহী যে মানে বহুত লৰ্ণিক আহিছে ন পিছফালে এজনী পৰি আছে। বেছি দেৰি হোৱা নাই আৰু এতিয়া সন্ধিয়া বাজিছে 7:30। চাহ খোৱা হ'ল এতিয়া, আৰু মই চব্জি পাচলি কি আনিছে আৰু চাবলৈ যাওঁ। এতিয়া পাকঘৰলৈ যাওঁ। তেতিয়া মানে ঘৰৰ ওচৰত বজাৰ এখন বহে, সেইখন আজি বহা নাই, কি কাৰণে বহা নাই বা গম পোৱা নাই। এতিয়া কি আনে তাকে পাকঘৰলৈ যাওঁ আৰু দেখাম বাৰু কি বনাইছোঁ। তো বলক ভিডিঅ'টি চাই থাকক আগলৈ। 2 ঘণ্টাৰ পাছত অলপ অসুবিধা হোৱাৰ বাবে মই কি বনালোঁ ভিডিঅ' কৰিব নোৱাৰিলোঁ। যিহেতু ভাত খোৱা আধা শেষেই হ'ল, তাৰপিছত দেখাইছোঁ মানে কি হ'ল, ভাত খাই থাকোঁতে কাৰেণ্টটো গুচি গ'ল, সেইটো কাৰণে দেখাব নোৱাৰিলোঁ। যিহেতু কাৰেণ্টটো গুচি গ'ল, সেইটো কাৰণে মই ভাত খাই থাকোঁতেই ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ। কাৰেণ্টটো গুচি যোৱাৰ কাৰণে মই ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ, তাৰ বাবে যাতে একেবাৰে বেয়া নাপায়। হে গাইজ, কালি ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ, কাৰণ কালি কাৰেণ্টটো গুচি গ'ল আৰু সেইটো কাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ। তো আজি ভাবিলোঁ ভিডিঅ'টো সম্পূৰ্ণ কৰি দিওঁ। মুখখন কিয় লুকাই চবে মুখখন নেদেখায়, ইমানে লাজ মানে। আমি এতিয়া গৈ আছোঁ ভণ্টিজনীৰ ঘৰলৈ। এইটো বাইপাছ, গোটেই বাইপাছ মোক খোজ কৰাই একদম ভৰি বিষ কৰাই দিছে। হেল্ল'। তো এতিয়া ভণ্টিৰ ঘৰলৈ গৈ আছোঁ, বিশেষ কাম এটা গৈ আছোঁ, তাইৰ কিবা কাম আছে বোলে, সেইটো কাৰণে গৈ আছোঁ। আৰু একদম দেখিছে নহয় ইমান ৰ'দ, ছাতি এটা আৰু খোজ কৰাই আজি মোৰ ভৰি কি হ'ব ক'ব পৰা নাই। তো বলক পাই লওঁগৈ এহেঁতৰ ঘৰলৈ। ঘৰত আহিলোঁ, চাহ তাহ খোৱা হ'ল, একেবাৰে এতিয়া ভাতকে বাঢ়ি দিছে আৰু ভাল অলপ কথা চথা পতা হ'ল। আৰু এজনী বাজনী ভাত বাঢ়ি আছে। বহুত দিনৰ মই নতুনকৈ ভাড়া ঘৰ লৈছোঁ, সেইটো কাৰণে মাতি আছিলে। আহিলোঁ, ভাল লাগিলে লগ পাই। আৰু এতিয়া ভাতটো দিছে, ভাতৰ লগত কি আছে মই চোৱা নাই দেই, কি কয় খাই লওঁ ভাতটো, আকৌ লগ পাই আছোঁ। ভাত খাইছা? হাই কৈ দিয়া, নামটো কোৱাচোন তোমাৰ, নামটো কৈ দিয়া। নকয় ল'ৰাটোৱে নামটো, আৰু দাদাই ভাত খুৱাইছে ল'ৰাটোক একেবাৰে। আজিকালি ল'ৰা যে একদম ভাত খুৱাবলৈ ইমান চুটুৱাব লাগে নহয়। হেল্ল' গাইজ, ঘৰ আহিলোঁ আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, যিহেতু আজি ভিডিঅ'টো দেখাবলৈ বিশেষ একোৱেই নাছিল, একো ৰিজনো নাছিল। ভিডিঅ'টো বিশেষ একো দেখাবলগীয়াও নাছিল, তথাপিও এনেই মন গ'ল আৰু সেইটো কাৰণে কৰি দিলোঁ। ভিডিঅ' বনাই ইউটিউবত দিয়া মোৰ এটাই উদ্দেশ্য যে কি কয়, আমি পিছত আমাৰ বয়স, ৰূপ, চেহেৰা পাতি এইবিলাকতো সদায় একেই হৈ নাথাকে ন, এদিন হ'লেও আমি বয়স হৈ যাম। এইবিলাক এটা স্মৃতি হিচাপে মই ৰাখিব বিচাৰিছোঁ। তো মই এটা ফেচবুকত দিলে, ইনষ্টাগ্ৰামত দিলে তো ডিলিট হৈ যোৱাৰ চান্স থাকে, কিন্তু ইউটিউবত হৈছে চিৰজীৱন থাকি যাব। আৰু পিছলৈ মই যেতিয়া বয়স হৈ যাম চাব পাৰিম মই এনেকুৱা আছিলোঁ, এনেকুৱা কৰিছিলোঁ, কি নাই কৰা। আৰু মোৰ ল'ৰা নাতি পুতি যিমান আছে চবেই চাব পাৰিব, আৰু সেইটো উদ্দেশ্য লৈ মই ভিডিঅ' কৰা হৈছে। এনেই আৰু বেকাৰ থাকোঁ, কি কৰোঁ কি নকৰোঁ নিচিনা লাগে, তাকে ভিডিঅ'কে বনাই দিওঁ। তো আপোনালোকে চাই কেনে পালে জনাব, ভিডিঅ'টি কমেণ্ট কৰি জনাব যে ভিডিঅ'টি চাই কি বেছি লেকচাৰ নেমাৰোঁ, কাৰণ বেছি লেকচাৰ
আপোনালোকেও শুনি থাকিবলৈ মন নাযায় আৰু কি কয় শুনিবলৈ ধৈৰ্যও নাথাকে তো ভিডিঅ'টি কেনে পালে চাই জনাব আৰু আজি এনেই আৰু মন গ'ল সেইটো কাৰণে ভিডিঅ' জোৰ তোৰ ভিডিঅ'বিলাক বনাই দিলোঁ কালি আধা আজি আধা তেনেকৈ ভিডিঅ' মিলাই দিলোঁ কেনে পালে জনাব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি যাব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব তেতিয়াহে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব মানে ক'লেহে মই গম পাম ন যে কেনেকুৱা লাগিছে আৰু আপোনালোকে যদি ছাপোৰ্ট নকৰে মইনো কেনেকৈ আগবাঢ়িম তো সকলো মানে আপোনালোকৰ ওপৰতে নিৰ্ভৰ আৰু এনেকৈ যদি ছাপোৰ্ট মৰম পাই থাকোঁ তো নিশ্চয় এদিন আগবাঢ়িম আৰু বিশেষকৈ মোৰ আগবাঢ়ি যোৱা গৰিহণা আপোনালোককেই দিম কাৰণ আপোনালোকে নহ'লে যদি ছাপোৰ্ট নকৰে মৰম নিদিয়ে তো মই কেতিয়াও আগবাঢ়িব নোৱাৰোঁ সেইবাবে অশেষ ধন্যবাদ থাকিল আপোনালোকৰ সকলোলৈ যিসকলে মোৰ ভিডিঅ' চাইছে আৰু ছাবস্ক্ৰাইব কৰি যাব নিশ্চয় পাহৰি নাযাব তো ভিডিঅ'টি ইমানতে এণ্ড কৰিছোঁ গুড নাইট বাই বাই